নানিবা সেমেকা ৰাতি নহ'লে উটুৱাই লৈ যাবগৈ মই এনেই মানুহটো পাতল নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি আহিছোঁ আমচৈ পাহাৰ প্ৰথমে গৈছিলোঁ গোপাল কৃষ্ণ চাহ বাগিচা কিন্তু তাত গোটেই বানপানী হৈ আছে সেইকাৰণে আজি আমচৈ পাহাৰ আহিলোঁ আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ আহক চাওঁ আহক আজি মোৰ পিছে পিছে এইটো ইমান ধুনীয়া জুৰি বৈ গৈ আছে খুব ঠাণ্ডা পানী দুদিনমানৰ আগতে ইয়াতে বহুত পানী হৈ গৈছিল পাহাৰৰ পৰা জানো ক'ৰ পৰা কেনেকৈ পানী আহি গ'ল গোটেই বুৰাই থৈ গৈছিলে এখনত উঠি বঢ়িয়া লাগে কৃষ্ণ মইতো বজাই দিম ধুনীয়া জুৰি বৈ গৈ আছে কিন্তু ইয়াত আহোঁতে সাৱধান ইয়াত শিলকেইটা বহুত পিছল হৈ আছে পানী পৰি পৰি ধুনীয়া ঠাণ্ডা বে মজা লাগিছে শিলবোৰ বহুত পিছল হৈ আছে ইয়াত গাটো ধুই যাব মন আছিলে কিন্তু এতিয়া বহুত আবেলি হ'ল আৰু কাপোৰ চাপোৰ একো নানিলোঁ ভাল লাগিছে নে মজা ঠাই অলপ সাৱধানকৈ আহিব ইয়াত পানী বহুত স্পীডত বৈ থাকে আৰু শিলবোৰ বহুত পিছল হৈ থাকে দেখিছেনে লাহেকৈ বহি যাব নহ'লে উটুৱাই লৈ যাবগৈ মই এনেই মানুহটো পাতল এফালে কিন্তু বহুত স্পীডত পানী বৈ গৈ আছে একে তল পোৱাই দিবগৈ এই মাইক্ৰফোনটোত পানী সোমাব নাই অলৰেডি সোমাই গ'ল পানী ইয়াত সোমাই গ'ল ইয়াত আচ্ছা ঠিক আছে আজি গা পা ধুলোঁ এতিয়া গা পা ধুই এতিয়া ঘৰলৈ যাব ওলাইছোঁ কিন্তু আজি মোৰ টেনশ্যন এটা হৈছে কি মাইকটোত পানী সোমালে যোৱাকালি ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁহে 800 টকা দি 799 আজি পানী সোমাই গ'ল চাবলগীয়া বিশেষ তেনেকৈ আৰু একো নাই ওপৰত জুই এটা আছে কিন্তু দুদিনমানৰ আগতে পানী হৈ গ'ল বহুত ডাঙৰ পানী আহি গ'ল এয়া মন্দিৰ চন্দিৰ যিমান য'ত দেখিছে চব ডুব গৈছিলে এনেকুৱা ওপৰৰ পৰা পাহাৰৰ পৰা জানো ক'ৰ পৰা পানী আহি গ'ল এইটো হ'ল আমচৈ শিৱকুণ্ড কঁকাল চকাল বিষাই গৈছে ৰবাহে বহি লওঁ অলপ আচ্ছা অংকুৰা কিবা এটা কওক আমাৰ অংকুৰা এজন ভাল গীটাৰিষ্ট মোৰ বন্ধু টাইপৰ ভাল গীটাৰ বজায় আৰু এয়া দেৱাশিষ দা দেখুৱাই দে ড্ৰাম বজায় ভাল ড্ৰাম বজায় আৰু লগতে শিক্ষকতা কৰি আছে ব'লা আৰু এইখন ডেকা চাং দেখুৱাই দে ডেকা চাং কি একো নাই এইটো কাটি দিম আৰু কি কথাটো আছে হয় নাই এতিয়া ভুল হ'লে প্ৰথম ব্লগ বনাইছোঁ এইখন হ'ল কি ডেকা চাং নহয় এখন বিবাহ ভৱন আচ্ছা ডেকা চাং হয় এইখন বহি আছে তাত 500 টকা হেৰি দিব লাগে আগতীয়া জইন ফিজ আগতীয়াকৈ খানা চানা তাৰ ওপৰত পাৰ্টি কৰিবলগীয়া হ'লে তাত 500 টকা দি ল'ব লাগিব আচ্ছা মোৰ এইটো পেণ্টটো ব'লা আহি থাকা মোৰ পিছে পিছে মোৰ কেমেৰামেন ওপৰত ক'ত যাবি ওপৰলৈ আৰু ওপৰত ধুনীয়া লাগে আৰু কেতিয়াবা আহিলে এইটো ওপৰতো দেখুৱাম কিন্তু এতিয়া যাব নোৱাৰি এতিয়া পানী বেছি হৈ আছে আৰু এইখন আহোঁতে এইখনেদি আহিছিলোঁ আজি এতিয়া যাওঁতে এইখনেদি যাম আচ্ছা আগলৈ যা আমাৰ চবকে দেখুৱা যা দৌৰলৈ যা আৰু যা সেইটো লাগি ব'ল পিছে পিছে গৈ থাক তই আমি এতিয়া যাব লৈছোঁ আৰু
সুখে দুখে দিনটো আৰু আমাৰ কেমেৰামেনজনে আজি বেলেগ জেগালৈ লৈ আহিলে কিন্তু তাৰ কথাত আজিৰ পৰা নাহোঁ একদম সি গৈ বোকাত গাড়ী সোমোৱাই দিলেগৈ এইখন দেখিছেনে ভাৰ্না বা SX এখন টপ মডেল নেকি অংকুৰা মজা গাড়ী দেই আমিতো সৰু মানুহ আমাৰ সৰু গাড়ী